আপোনালোকে বাৰু এইবিধ পিঠা খাই পাইছেনে? মই কিন্তু বিয়াৰ আগত এইবিধ পিঠা কেতিয়াও দেখা পোৱা নাছিলোঁ। বিয়াৰ পাছতহে মানুহজনৰ ঘৰত প্ৰথম দেখিলোঁ। আৰু এই পিঠাবিধৰ নাম হেনো সুতুলি পিঠা। ঠাইভেদে বাৰু পিঠাবিধৰ নাম বেলেগ হ'ব পাৰে। আৰু এয়া আজি আমি বনাই আছোঁ মায়ে মই লগ লাগি। প্ৰথমতে এয়া বৰা চাউলৰ পিঠাগুড়ি হয় দেই। তাৰ পাছতে গুড় পানী দি ভালদৰে মঠি থৈ দিছিল আগদিনাখনি মায়ে। তাৰ পাছতে এয়া হাতেৰে এনেদৰে গোল কৰি তাতে মাজতে গাঁত এটা কৰি লৈ তিল আৰু গুড় খুন্দি থোৱা তাতে চামুচেৰে এচামুচ ভৰাই লৈ এনেকৈ ম'মোৰ দৰে এনেকৈ ছাইডকেইটা অলপ হেঁচি এনেদৰে আকৌ হাতে মুঠি মাৰি দি এটা গোল শ্বেপ কৰি দিব লাগে। এতিয়া অকণমান দীঘলীয়া আৰু এইটোকে কয় বোলে সুতুলি পিঠা। আৰু এনেদৰে মই বহুতখিনি মাক এনেকৈ সজাই দিলোঁ আৰু মায়ে পুৰি গ'ল। এয়া আজি পিঠাখিনি জুইত পৰিছিল, বৰ ধুনীয়া হৈছে দেখিবলৈ। কালাৰটো যে কি ধুনীয়া, দেখিলেই খাম ভাল লাগিছেনে বাৰু আপোনালোকৰ? আৰু আপোনালোকে এই পিঠাবিধক কি বুলি কয় কমেণ্ট কৰি জনাবচোন। আৰু আমাৰ ইয়াৰ পিঠা